এই দুৰ্গা পূজা চাব যাব ওলাইছোঁ। ক'ত যাওঁ ঠিক নাই দেই, ওলাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে গম পাম কিমান দূৰ যাওঁ, ক'ত যাওঁ পূজা চাব। এইটো লগত এইখনত যাম আৰু এতিয়া বাই বাই। পূজাস্থলীত যে আকৌ বনাম ভিডিঅ'। প্ৰথম পাইছোঁ পূজাস্থলী মৰিধল, ইয়াতে পূজা কৰিলোঁ। ছেকেণ্ড পূজা মণ্ডপ এটা পাইছোঁ শিলাপথাৰ। মণ্ডপটো চা কিহেদি বনাইছে এইটো, কাঁহীৰ ডিছ, এই ভাত খাওঁ যে আমি সেইটো বাতি, গোটেই মণ্ডপটো। সুন্দৰ হৈছে কিন্তু, মই দূৰৰ পৰা ধৰিব পৰা নাছিলোঁ, এতিয়া ধৰিব পাৰিছোঁ। কৈলাশ পৰ্বতৰ নিচিনা হাৰিত বনাইছে। এইটো 4 নম্বৰ ন আমাৰ 4 নম্বৰ মণ্ডপ এইটো। জয় দুৰ্গা মা। ৰাস্তাৰ কাষতে দেখে পাই ৰখিলোঁ। বাহিৰত ওলাই আহিছোঁ, ধুনীয়া বনাইছে মণ্ডপটো। এইটো 6 নম্বৰ নেকি, পাহৰিলোঁ দেই। চাচি লৈ আহিছে বৰ ৰ'দ, দুৰ্গা ঢাকি থৈ দিছে, ভিতৰত নাযাওঁ আৰু। বগীবিল পাইছোঁ আমি। সুন্দৰ ভিউ। ডিব্ৰুগড়ত যাম পূজা চাব, আহি বগীবিল পাইছোঁ। এবাৰ ৰৈ দিলোঁ আৰু আধা মিনিট, আহিলে ৰখোৱেই ইয়াতে। আমি আহি আধা মানত ৰখিছোঁ, আধাও নাই, পূৰা 1 কিলোমিটাৰমান আহিছোঁ। এইবিলাক হোটেল ধাবা আৰু মানুহবিলাক গাড়ী ৰাখি নামিছে। মনিব নোৱাৰি একদম, গৈ থাকোঁ, দেৰি হৈ যাব। ডিব্ৰুগড়ত যাই পূজাস্থলী ৰেকৰ্ডিং কৰিম আৰু। এই পৰঠা খাব সোমাইছোঁ এতিয়া, আহি গৈছোঁ, অলপ পৰঠা খাই লওঁ। খাই আছে আকৌ যাম আৰু এতিয়া চিটিৰ মাজত সোমাম ডিব্ৰুগড়ৰ, এতিয়া খাই লওঁ। বাপৰে পৰঠা খাই ওলালোঁ দেই, তামাম ভিৰ, মানুহ হোটেলখনত। এইখন হোটেল, এতিয়া ৰাস্তাত মানুহ। এতিয়া ভিতৰত যাই চাওঁ, মেলা এখন লাগি আছে, এই মেলাত সোমাইছোঁ আৰু। এই চম্পাপুৰি, এইটো কি বুলি কয়, চম্পাপুৰি ন?
আমি প্ৰায় 2টা বজাত ওলাইছোঁ, ঘূৰি আছোঁ 2টা বজাৰ পৰা। ভিতৰত যাই আছোঁ, কি আছে বাৰু চাওঁ যাই কিনে। দুৰ্গা মা তাক সেৱা এটা জনাওঁ। ডেন্স, ইয়াতে ডেন্স চলি আছে। এইটো কেই নম্বৰ বা 8 নম্বৰ মান হ'ল নেকি, পাহৰি গৈছোঁ। পখিলা উদ্যান, বাটাৰফ্লাই পাৰ্ক। সেলফি পইণ্ট বনাইছে, ডু নট টাচ। মজা লাগিছে এইটো সেলফি পইণ্ট বাটাৰফ্লাই। ইয়াতে এটা ফটো মাৰিম মই। অকল ফুলেদি বনাইছে, ফুল এডাল গছ। ধুনীয়া লাগিছে দেই মণ্ডপটো। এইটো এটা মণ্ডপ, ভিতৰত যাম এতিয়া। ৰাতিৰ ভিউটো অলপ ধুনীয়া। গৈ আছোঁ, গেটত কিবা লিখা আছে, শ্ৰী মাৰোৱাৰী দুৰ্গা পূজা সমিতি। ভিতৰত যাই আছোঁ, ভিতৰত পাইছোঁ। ধুনীয়া দেই, এইপিনেদি এণ্ট্ৰি। গান্ধী বহি আছে, এইটো গৈ আছোঁ, আগলৈ গৈ আছোঁ। মজা। নাযাবা মোক এৰি, মই ভিডিঅ' বনাই আছোঁ। ওম নমঃ শিৱায়। চম্পাপুৰীকে খাওঁ দিয়া নেকি? দে চম্পাপুৰী এটা দে, পপকৰ্ণ দে এটা। বেলুন কিনিছোঁ পূজা 20 টকা। বহুত পাতল দেখোন, ফাটি যাব নেকি? মেৰিয়াই দিয়া গলত ঘুমোৱাকে, মাথাটো এনেকৈ হেৰি কৰি দিয়ক, এটা এটা কৰি দিয়ক। এনেকৈ ঘুমাই ল'ব দিব দিছোঁ। অলপ সৰুকে দে, সৰুকে দে, উৰি যাব সৰুকে দে। যাওঁ আৰু ঘৰত, বেলুন লৈছোঁ। মিঠাই লওঁ আৰু মৰিধল পাইছোঁ, একদম জেগা। প্ৰায় 9টা বাজিব। খুৰমা লাগিছিল, কিমান দাম? এইটো দে আৰু জিলাপি দে।